গুড মৰ্নিং গাইজ ৰাতিপুৱা দেখিছে আমি একদম পুৰা কামত বিজি হৈ আছোঁ আৰু এয়া দেখি গম পাইছে চাগে আজি এটা স্পেচিয়েল দিন আমাৰ কাৰণে তো আজি আছে বাৰ্থডে কাৰ বাৰ্থডে আপোনালোকে গম পাব অলপ পিছত তো তাৰ কাৰণে আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিল চাগে আমি গৈছিলোঁ ৰিজৰ্টত তাত বুক কৰিবৰ কাৰণে তাত কিন্তু নহ'ল বুকিংটো এতিয়া কৈছে এতিয়া টাইম মানে আমাৰ নাই সেইকাৰণে ঘৰতে যেনে তেনে মানে কি একদম দৌৰা দৌৰি কৰি পেলাই ৰেডি কৰিছোঁ আৰু পিছপিনে আপোনালোকক দেখাই দিওঁ বনি আছে আহক দেখাওঁ দেখিছে মানে পুৰা খানা বনাই আছে আৰু ফাৰ্ষ্ট বনাব এতিয়া মটন আৰু দেখিছে প্ৰায় মটন বনাই হৈয়ে গৈছে আৰু দেখিছে কাম একদম জোৰদাৰ চলি আছে খানা পিনা একদম প্ৰায় হৈছেগৈ আৰু আজি কি আছে গম পাইছেনে আজি আছে তৃষ্ণাৰ বাৰ্থডে তাৰ কাৰণে তৈয়াৰী কৰি আছে একদম মানে কি ইমাৰ্জেঞ্চি দৌৰা-দৌৰি কৰিবলগীয়া হ'ল আমাৰ যিটো প্ৰথম প্লেনটো ছাকচেছ নহ'ল তাৰ কাৰণে ঘৰতে কৰি দিলোঁ তাতে এইপিনে বাহিৰত আপোনালোকে জানেই বাহিৰত এইবাৰ দেখিছে কাম চলিয়ে আছে তো সেইকাৰণে আমি বাহিৰত কৰিম বুলি ভাবিছিলোঁ কিন্তু বাহিৰত নোহোৱাৰ কাৰণে আকৌ ইমাৰ্জেঞ্চি ঘৰতে কৰিবলগীয়া হ'ল তো সকলোৱে এবাৰ তৃষ্ণাক উইচ কৰি দিব বাৰ্থডে উইচ কৰি দিব আৰু খানা কিমান দূৰ আগবাঢ়িলে চাওক মটন হৈ গ'ল তাৰপিছত এয়া দেখিছে ভাত বনাই আছে ৰেডি হৈ গৈছে কেক চেক আহি গ'ল কেক চেক লগাই পূৰা সজাই ৰাখিছোঁ আৰু এতিয়া হ'ব কেক কাটিং আৰু দেখিছে খাবৰ টাইম হৈ গ'ল আৰু প্ৰথমতে আমাৰ ঘৰত কাম কৰি থকা মিস্ত্ৰী কেইজনকে দিলোঁ কাৰণ বহুত টাইমৰ পৰা কাম কৰি আছে সিহঁতৰ ভোকো লাগিছে তাৰপিছত যিমান গেষ্ট আহিছিল তেওঁলোকো খাবলৈ দিলোঁ গেষ্ট মানে ইমান দূৰৰ নহয় আমাৰ নিজৰ ঘৰৰে হয় তাৰপিছত যিকেইজন মানুহে খানা বনাবলৈ আহিছিল তেওঁলোকক ক'লোঁ বোলো তেওঁলোকেও খানাটো খাই লওক কাৰণ ৰাতিপুৱাৰ পৰা কামত লাগি আছে আৰু শেষত দেখিছে আমি বহিছোঁ গোটেই ঘৰৰ পৰিয়ালে খানা খাবৰ কাৰণে একদম শেষত আৰু এতিয়া যিমান আলহী আছিল সকলো গ'লগৈ আৰু বহুত ভাগৰি পৰিছোঁ সেইকাৰণে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে